বেবি ফুড বনাই আছে ল'ৰাটোৰ কাৰণে। কালি মই নিজে বনোৱা, নিজ হাতেৰে বনোৱা চাউল, দালি 2 বিধ, মচুৰ দালি আৰু মগু দালিৰে, আৰু তাত ইয়াত কাজু বেছি দিয়া নাই, কাজু আৰু আলমণ্ড দি পেলাই বনালোঁ। ভালেই হৈছে, বস্তুটো বেয়া হোৱা নাই, কিন্তু সেইটোকে আজি বনাই দি আছোঁ। এয়া উতলি আছে। ইয়াত অলপমান ফৰ্মুলা মিলাম অলপমান ফৰ্মুলা। আপোনালোকে এইটো অপশ্যনেল ৰাখিব, যদি মিলালে মিলাবও পাৰে, নিমিলাবও পাৰে। এতিয়া মই এইখিনি নমাই দিম বাতি এটাত। গৰম আছে দে। হৈ গ'ল বেবি ফুড ৰেডি। কোৱা বাবা, টেষ্টি। টেষ্টি খানা বাবা, টেষ্টি। কোনে বনাইছে? কোনে বনাইছে বা টেষ্টিটো? কোনে বনাইছে? মোৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।